Hello friends, after a very long time, Grandma's Kitchen আইতাৰ আখলৰ তৃতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমি ঘৰুৱা পদ্ধতিৰে জলফাইৰ আচাৰ কিদৰে বনাব পাৰি সেই বিষয়ে আলোচনা কৰিছোঁ। জলফাই হৈছে ভিটামিন চিৰ অন্যতম উৎস। আচাৰ প্ৰস্তুত কৰি জলফাইক বিজ্ঞানসন্মতভাৱে বহুত দিনলৈ সাঁচি ৰাখিব পাৰি। ভিডিঅ'ত দেখুওৱাৰ ধৰণে প্ৰথমে জলফাইখিনি বইল কৰি ল'ব, অৰ্থাৎ সিজাই ল'ব। তাৰপিছত পৰ্যায়ক্ৰমে নিমখ, হালধি, জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি এই সকলোবোৰ আন্দাজমতে ব্যৱহাৰ কৰি সানি দিব। এই ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া কথাটো হৈছে, আজি আমি জলফাইৰ যিটো আচাৰ প্ৰস্তুত কৰিম সেইটো হৈছে জলফাইৰ মিঠা আচাৰ। গতিকে নিমখ যাতে যথেষ্ট পৰিমাণৰ ব্যৱহাৰ নকৰে সেই সম্পৰ্কে সচেতন থকা উচিত। তদুপৰি অন্যতম মন কৰিবলগীয়া কথাটো হৈছে জিৰা, কাশ্মীৰী মিৰ্চ বা কাশ্মীৰী জলকীয়া, হালধি আদিবোৰ ঘৰতে গুড়ি কৰি লোৱা হ'লে বা ঘৰুৱা হ'লে যথেষ্ট সুবিধা হয় বা স্বাস্থ্যকৰ হয়। আইতাৰ আখল নামৰ যিটো এপিছ'ড আমি আৰম্ভ কৰিছিলোঁ ইতিমধ্যে, সেইটো এপিছ'ডত আমি সাধাৰণতে আইতাই যিবিলাক পদ্ধতিৰে কিছুমান ঘৰুৱা আহাৰ প্ৰস্তুত কৰে সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। দেখিবলৈ পাইছে যে আইতাই কিছু ব্যতিক্ৰমীভাৱে জলফাইসমূহ পিটিকি লৈ তাৰপিছত মছলাৰ সৈতে এই জলফাইৰ পিটিকাসমূহ ভালদৰে মেৰিনেট কৰি লোৱা হৈছে, অৰ্থাৎ সানি লোৱা হৈছে, মিহলি কৰি লোৱা হৈছে, যাতে মছলাসমূহ এই গোটেই জলফাইৰ ভিতৰত, জলফাইৰ সৰু সৰু টুকুৰাসমূহৰ ভিতৰত বা জলফাইৰ পিটিকাৰ ভিতৰত, যিদৰে আমি আলু পিটিকা কৰোঁ, আপোনালোকে জানিবই অসমীয়াৰ অন্যতম প্ৰিয় খাদ্য আলু পিটিকা। এনে কৰাৰ কাৰণটো হৈছে আইতাই কৈছে যে এনে কৰিলে জলফাইৰ আচাৰখিনিত মছলাৰ সোৱাদ তথা গুণাগুণ অটুট থাকিব। ভালদৰে সানি লোৱাৰ পিছত আপোনালোকৰ মিশ্ৰণটো ঠিক এনেধৰণৰ হৈ পৰিব। তদুপৰি মন কৰিবলগীয়া কথা এইটো হ'ল, গুটিসমূহ পেলাই নিদিব, জলফাইৰ গুটিসমূহ একেলগে থাকিবলৈ দিব। এতিয়া আমি প্ৰায়ভাগ আচাৰত ব্যৱহাৰ কৰাৰ দৰে ভিনেগাৰ কিছু ব্যৱহাৰ কৰিম। আন্দাজমতে ব্যৱহাৰ কৰিব, প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ কৰিলে সোৱাদত ব্যতিক্ৰম ঘটিব পাৰে। ভিনেগাৰত এচিটিক এচিড থাকে আৰু এই এচিটিক এচিডে আচাৰসমূহ ভেঁকুৰে ধৰাৰ পৰা ৰক্ষা কৰে, সেয়েহে ভিনেগাৰ যোগ কৰা হয়। তদুপৰি সোৱাদতো কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায়। পিটিকি লোৱাৰ পিছত একেবাৰে অন্তিম পৰ্যায়ত আমি ব্যৱহাৰ কৰিব লাগিব কিছু পৰিমাণৰ মিঠাতেল। মন কৰিব যে এই ক্ষেত্ৰত মিঠাতেলৰ বিকল্প হিচাপে আমি কোনো অন্য তেল ব্যৱহাৰ কৰিব নালাগে, আনকি আমি অলিভ অইলো ব্যৱহাৰ কৰিব নালাগে।
এইখিনিতে আমি এটা কথা ক'ব লাগিব যে মিঠা আচাৰ বুলিলে আমি প্ৰায় গুড় বা মিঠৈৰ ব্যৱহাৰ কৰোঁ, কিন্তু এই ক্ষেত্ৰত আমি আজি মিঠৈৰ পৰিৱৰ্তে চেনিৰহে ব্যৱহাৰ কৰিম। গতিকে পৰিমাণৰ লগত সংগতি ৰাখি কিমান পৰিমাণৰ চেনি আমি ব্যৱহাৰ কৰিম সেইটো ভালদৰে মন কৰি ল'ব। ইতিমধ্যে প্ৰাথমিক যা যোগাৰখিনি সম্পূৰ্ণ হৈছে। এতিয়া আমি অন্তিম পৰ্যায়লৈ আহিছোঁ। কম জুইত চৰুটো আমি গৰম হ'বলৈ লাগিব। কম জুইত গৰম হোৱা চৰুত আমি কিছু পৰিমাণৰ বা প্ৰয়োজন অনুসাৰে চেনি ঢালি দিব লাগিব, কিন্তু চেনিৰ পূৰ্বে ইয়াত কোনো ধৰণৰ পানী থাকিব নোৱাৰিব বা কোনো ধৰণৰ তেল ব্যৱহাৰ কৰিব নোৱাৰিব। ডাইৰেক্ট আপুনি চেনি ঢালি দিব লাগিব। ভালদৰে মন কৰিলে দেখিবলৈ পাব যে চেনিবিলাক লাহে লাহে দানাবোৰ গলিবলৈ আৰম্ভ কৰিছে। এতিয়াই চেনিৰ ৰংটোত বিশেষ পৰিৱৰ্তন দেখা নাপালেও কিছু সময়ৰ পিছত আপোনালোকে নিশ্চয় চেনিখিনি ৰঙচুৱা হোৱা দেখিবলৈ পাব। নিশ্চয় আপোনালোকে ধৰিছে যে চেনিৰ ৰংটো কিছু পৰিমাণে ৰঙচুৱা হৈ পৰিছে। এয়া চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। ঠিক ভেজাল মৌৰ বটলত দেখিবলৈ পোৱাৰ দৰে ভেজাল মৌৰ বটলত এনেকৈ চেনি ব্যৱহাৰ কৰে, এয়া দেখিবলৈ পাইছে। কিন্তু এতিয়াও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠা নাই। কিন্তু এইটো ক্ষেত্ৰত মন কৰিব লাগিব যে যাতে চেনিখিনি কোনো কাৰণতে পুৰা নাযায়, কাৰণ পুৰা গ'লে সোৱাদটো বেলেগ লাগিব আৰু অলপ আচাৰৰ যিটো ৰং সেইটো দেখাত অলপ ক'লা পৰা ধৰণৰ হ'ব, দেখিবলৈ বেয়া হ'ব। চেনিখিনি সম্পূৰ্ণৰূপে গলিবলৈ দিয়ক। এয়া দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে লেপথুপীয়া হৈ পৰিছে, মানে জেলি টাইপ হৈ গৈছে। এতিয়া আপুনি পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাব পাৰিব। এতিয়া সম্পূৰ্ণৰূপে গলি যোৱা চেনিখিনিৰ ওপৰত ভিডিঅ'ত দেখুওৱাৰ ধৰণে মিক্সাৰ এতিয়া মেৰিনেট কৰি থোৱা বা তেতিয়া যোগ কৰিব প্ৰিপেয়াৰ কৰি থোৱা হাতেৰে লাহে লাহে কৰা থাকিব, যাতে বস্তুখিনি পটকৈ লাগি নধৰে। লাগি ধৰিলে আচাৰৰ গুণাগুণটো নষ্ট হৈ পৰিব। প্ৰতি মুহূৰ্ততে মন কৰিব যাতে কোনো কাৰণতে আচাৰখিনি তলত লাগি নধৰে, চৰুৰ তলিত লাগি নধৰে, আৰু গোটেই ৰন্ধনটো যথাসম্ভৱ কম আখলৰ জুইত ৰান্ধিবলৈ যত্ন কৰিব। এনে কৰিলে আচাৰৰ ৰং তথা অন্যান্য গুণাগুণ আদি অটুট থাকিব আৰু লাগি ধৰাৰ পৰা হাত সাৰিব পাৰিব। দেখিবলৈ পাইছে কিছু সময় লৰাই থকাৰ পিছত আচাৰখিনি এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত ঠাণ্ডা হোৱাৰ পিছতহে আপোনালোকে বটলিং কৰিব। বটলিং মানে যিকোনো পাত্ৰত, যিটো পাত্ৰত হ'ব সেই পাত্ৰটোত ব্যৱহাৰ কৰিব। ৰিফিলিং কৰিব লগা যিটো বটল বা পাত্ৰ, সেই পাত্ৰটো যাতে শুকান হৈ থাকে বা সেই পাত্ৰটো যাতে কাঁচৰ হয় অৰ্থাৎ গ্লাছৰ হয়, সেই কথাটো মন কৰিলে ভাল হয়। যিকোনো প্লাষ্টিকৰ বৈয়ামত নথোৱাটো ভাল। ধন্যবাদ। ঠিক এইদৰেই আপুনি ঘৰত অতি কম সময়ৰ ভিতৰতে বা অতি কম খৰচতে সুস্বাদু আচাৰ প্ৰস্তুত কৰি ল'ব পাৰে।
আপোনাৰ এটা লাইক বা এটা মূল্যৱান কমেণ্ট বা এটা শ্বেয়াৰ বা আমাৰ চেনেলটো কৰা ছাবস্ক্ৰাইব ইত্যাদিয়ে আমাক যথেষ্ট উৎসাহিত কৰে। গতিকে ভাল লাগিলে বা আমাৰ প্ৰচেষ্টাক আগুৱাই যোৱাত সহায় কৰিবলৈ হ'লে এইকেইটা কাম কৰি দিলে আমি যথেষ্ট আনন্দিত হ'ম আৰু কৃতাৰ্থ হ'ম। অসমীয়াত অন্যান্য ৰন্ধা বঢ়াৰ আকৰ্ষণীয় ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেল ফুড জ্ঞান। ধন্যবাদ।